আজি আমি কোকৰাঝাৰত আমাৰ সকলো দল সংগঠন আৰু নেতৃবৃন্দৰ উপস্থিত আমাৰ কোকৰাঝাৰ গান্ধী মণ্ডপত আমাৰ সকলো সকলৰ আদৰৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা এটা প্ৰগ্ৰাম আয়োজন কৰা হৈছে। ইয়াত কোকৰাঝাৰ মিউনিচিপালিটি কেম্পাছত আমি সকলো আহি উপস্থিত হৈছোঁ আৰু আজিৰ সময়ত সমগ্ৰ অসমৰ কাৰণে শোকৰ দিন চলি আছে আৰু বড়োলেণ্ড অঞ্চলতো কোকৰাঝাৰতো আমি সকলো যোৱাকালিৰ পৰাই এটা শোক পালন কৰি আছে। আমি কোনোৱে ইমান সহজে ল'ব পৰা নাই আৰু পাহৰিব পৰা নাই। যিসকলে তেখেতৰ গীত মাত শুনে তেখেতসকলৰ কাৰণে আপোনে আৰু আমি বহুত ওচৰৰ পৰাই পোৱা আৰু তেখেত এটা সময়ত তামোলপুৰত আছিলে, মই তামোলপুৰৰে মানুহ, সেই হিচাপে আমি বহুত ক্লোজ আছিলো আৰু আজিৰ সময়ত তেখেতে যিখিনি কন্ট্ৰিবিউশ্যন অসম আৰু অসমৰ জাতি জনগোষ্ঠীৰ কাৰণে দি গ'ল সংগীত জগতত, সাংস্কৃতিক জগতত, এইটো কোনো পুৰাব নোৱাৰিব আৰু সেইকাৰণে আজিৰ সময়ত সমগ্ৰ অসমত শোকৰ ছাঁ যিটো পৰিছে সেইটো বড়োলেণ্ড অঞ্চলত পৰিছে। আমি সদায় বিচাৰিম ভগৱানে তেখেতক স্বৰ্গত ভালে ৰাখক আৰু ভগৱানক প্ৰাৰ্থনা কৰিম যে জুবিন দা যাতে পুনৰ অসমতে জন্ম লয় আৰু তেখেতৰ গীত আমি সদায় শুনিম আৰু লগতে আশা কৰিম যে অনাগত দিনত তেখেতৰ স্মৃতিত আমি বড়োলেণ্ড অঞ্চলতো বিভিন্ন ইনষ্টিটিউশ্যনছ, বিভিন্ন গভৰ্ণমেণ্ট প্ৰগ্ৰামছ আৰু বিভিন্ন মেমৰিয়েলছ বিলাক আমি ইয়াতো কৰিবলৈ আমি এটা পদক্ষেপ লম। জুবিন দা সদায় অমৰ হৈ থাকিব, অকল অসমবাসী নহয় বিশ্ববাসীৰ ওচৰত তেখেতে সদায় অমৰ হৈ থাকিব। আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি সকলো আহিছো আৰু তেখেতৰ শৰীৰটো যেতিয়া আহি পাব আমি তেতিয়া তেখেতক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ যাম আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা আমাৰ সদায় থাকিব।